নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে ভাল। তো আজি মানে মনটো বহুতেই নহয় বহুত বেছি ভাল লাগি আছে। কিয় জানেনে? তো আজি যিহেতুকে মোৰ ঘৰলৈ গৈ আছোঁ, তো মই যিহেতুকে নগাঁৱত থাকোঁ, তো মোৰ এইটো হৈছে যিটো ঘৰ দেখিছে আপোনালোকে, এইটো হৈছে মোৰ মাহী ঘৰ। আৰু মোৰ নিজৰ ঘৰত আজি যাম। তো বহুত দিন হ'ল যোৱা নাই, তো ঘৰলৈ বহুত মনত পৰি আছে। আৰু আজি যিহেতুকে ঘৰলৈ যাম, তো তাৰ কাৰণে কি ক'ম আৰু, সকলোৱে জানে নিজৰ ঘৰখনলৈ যেতিয়া যোৱা হয় তো সকলোৱে গম পায় কিমান এটা মানে মনত হেঁপাহ জাগি থাকে যে কেতিয়াকৈ ঘৰখন পাম, কেনেকৈ ঘৰখন পাম। তো ব'লক আমি সকলো আপোনালোকক গৈ থাকিম, ভিডিঅ' কৰি আপোনালোকক সকলো দেখাই থাকিম, নে কি কয়? তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সেই মানে কাপোৰখিনি পটককৈ সামৰি লওঁ, তো তাৰপিছতে ঘৰৰ পৰা ওলাম আৰু মানে ঘৰৰ ফাললৈ ওলাম। তো মই যিহেতুকে বাঁহী বজাই ভাল পাওঁ, তো অলপ ইমান এক্সপিৰিয়েঞ্চ মানে ইমান অভ্যাস ইমান মানে যিমানটো বজাব পাৰে তো ইমান নাজানো, অলপ প্ৰেক্টিচ কৰি আছোঁ, মানে অভ্যাস কৰি আছোঁ। তো এদিন আপোনালোকক নিশ্চয় বজাই শুনাম বাৰু মই বাঁহী। তো বাঁহীটো লৈ লওঁ, ঘৰত বজাব লাগিব। তো চাহ চব লৈ লওঁ, তাৰপাছত আৰু ঘৰলৈ গমন। ব'লক। তো এইটো পেহী ল'ৰা মোৰ, তো ই আহি পাই গ'লেহি। তো ইয়াৰ লগতে যাম, মানে মোৰ বাইকখন বেয়া হৈ গ'ল। তো বাইকখন এতিয়া উঠাই দিম, ইয়াৰ লগতে যাম। হৈ গ'ল, এই বাইকখন আকৌ বাইকখন ভৰাই দি লওঁ, তাৰপিছত গৈ আছোঁ ওলাই, মানে হৈ গৈছে আৰু। এই চালা তো হৈ গ'ল, এতিয়া আৰু ওলাই ঘৰলৈ যাম। তো কৃষ্ণ তলাটো মাৰি দিওঁ, টেনশ্যন অফ কৰি দিওঁ, বেগটো লৈ লওঁ। তো ফাইনেলি ঘৰৰ পৰা ওলাই দিলোঁ আৰু। তো এইটো মোৰ পেহী ল'ৰাটোক মই আপোনাক দেখাই দি আছোঁ। এইটো হাই, ইয়াৰ নাম হৈছে দিব্য। ইয়াৰো এটা চেনেল আছে, দিব্য ক্ৰিয়েশ্যন বুলি। তো সকলোৱে ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বিলাক চাব, যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, তো ব'লক। হেল্ল' ফ্ৰেণ্ডছ, তো এই আমাৰ মানে মই য'ত থাকোঁ নগাঁও, তো নগাঁৱত যাবলৈ হ'লে ইয়াত দেখিছিলে পৰিৱেশ, তো ডাঙৰ এটা প্ৰব্লেম। তো আৰু অলপ দেখাই আছোঁ, অকণ আগত আছে। তো এই প্ৰব্লেমটো কেতিয়া ছল্ভ হ'ব নোৱাৰোঁ ক'বলৈ, কিন্তু মানে অশান্তি লাগিছে। সদায় এই ৰাস্তাটো যদি অহা যোৱা কৰি বহুত অশান্তি লাগিছে আৰু। তো চাওকচোন, এনেকুৱা পৰিৱেশত থাকিলে কাৰ ভাল লাগিব বাৰু, দেখিছেনে বাৰু? চাবি গাঁত আছে হা, গাঁতত চাওক পানী, তাতে আকৌ মাজত গাঁত, দেখিছেনে বাৰু? আইডিয়াত চলাব লাগিব। তো আপুনি যদি ভালকৈ মানে কি আইডিয়া নাথাকে তেতিয়াহ'লেতো ন ইয়াত পৰিলে আৰু সেইটো খাটাং। মই আকৌ বানপানীত ডাঙৰ হোৱা মানুহটো কৰে। দেখিছে ৰাস্তাত বানপানী, ইয়াত মাটি ৰুব পৰা হৈ গ'ল আৰু মাটি ৰুবলৈহে বাকী আছে আৰু। কেইদিন ধৰি বৰষুণ নাই, সেইটো কৰে। দেখিছে এইখিনি আমি বৰ্তমান পাইছোঁহি সৰ্বগাঁও থানা। তো এই গেটটো হৈছে বৰদোৱা গেট, এইফালেদি বৰদোৱা যায়, যিফালে গাড়ী আপোনালোকে যোৱা দেখিছে। তো এইটো হৈছে সৰ্বগাঁও পুলিচ পইণ্ট। এইটো চাওক, এফালে গুৱাহাটী, এইফালে যায় গুৱাহাটী, আমি এইফালে যাম এতিয়া লংকা, আৰু এখন সৰ্বগাঁও থানা। তো এইখনেই হৈছে মৰিগাঁও চেণ্ডিকেট। তো এইখন নগাঁও মেইন টাউন। আৰু এখন দেখিছে আপোনালোকে নতুনকৈ বনাই আছে এইখন দলং, এখন আপোনাৰ সৰ্বগাঁও নতুন দলঙে হয়। তো এইটো নগাঁৱৰ আপোনাৰ এইটো ট্ৰেফিক পইণ্ট হৈছে, এইটো পুলিচ হিচাপৰ ট্ৰেফিক পইণ্ট। এইফালে পুলিচ হিচাপ যায়, যিটো আপোনাৰ SP ভৱন বুলি কয়, তো এইফালে যায়। আৰু এইটো হৈছে মেইন ষ্টেট বেংক, আমাৰ নগাঁৱৰ যিটো মেইন ব্ৰাঞ্চ ষ্টেট বেংকৰ এইটো হৈছে। আৰু আপোনালোকক আৰু এটা বিশেষ মানে আপোনাৰ দেখাই আছোঁ, তো আপোনালোকে চাই থাকক। তো আপোনালোকে দেখিছে এইটো আমাৰ নগাঁও হৈছে নগাঁও কলেজৰ যিটো ট্ৰেফিক পইণ্টৰ কুলক টাৱাৰ, এইটো হৈছে কুলক টাৱাৰ। এইটো আপোনাৰ হেমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছিলে ইলেকশ্যনৰ আগে। তো এইটো দেখিছে আপোনালোকে, এইটো কুলক টাৱাৰ। এইফালে গৈছে এইখন নগাঁও কলেজ, আৰু আমি এতিয়া চিধা যাম আপোনাৰ আমাৰ ঘৰলৈ। আৰু এইটো ঢাকাইপতি, যিটো বৰবজাৰ যাব পৰা ৰুট। তো এইটো হৈছে আপোনাৰ এইখন চিভিল গেট হয়,
তো এইটো চিভিল গেটৰ আৰু এইফালে গৈছে আপোনাৰ নগাঁও ষ্টেচন। এইটো চিধা বেছি দূৰ নহয়, 1-1.5 কিলোমিটাৰ গ'লে আপুনি নগাঁও ষ্টেচন পাব আৰু চিভিল গেট। তাৰপিছতে যিবিলাক আমাৰ তাৰ পৰা বাছসমূহ আহে মানে লংকাৰ পৰা বা সেইফালৰ পৰা যিবিলাক বাছ আহে তো ইয়াতে চব ষ্টপ কৰে, ইয়াতে ৰখোৱা হয়। দেখিছে বাছসমূহ, ইয়াতে বাছসমূহ ৰাখে। আপোনালোকে দেখিছে এইখন হৈছে মৰি কলং। তো এই কলংখন মানে মৰি গ'ল, তো সেইকাৰণে তাৰ নাম দিছে মৰি কলং। বৰ্তমান আহি আমি বৰ্তমান বাইপাছ পাইছোঁ, আমাৰ নগাঁও যিটো বাইপাছ হয়। তো এইখন হৈছে বাইপাছৰ আপোনাৰ থানা হয়। তো এই বৰঘাট থানা আৰক্ষী চকী। তো এইটো হৈছে বাইপাছ। তো আপোনালোকক দেখাই আছোঁ কোনফালে মানে ক'লৈ যায়। তো আপোনালোকক দেখাম মই বাৰু। তো আপোনালোকে চাওক, তো এইফালে যিটো দেখিছে তো এইটো হৈছে গুৱাহাটী বাইপাছ, গুৱাহাটীলৈ যায়। আৰু আপোনাৰ এইটো হৈছে যিটো ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ য'লৈ যায় আৰু। তো এইফালে যাব পাৰিব তেজপুৰ আৰু আমাৰ ঘৰৰ ফালে মানে লংকা, লামডিং বা আপুনি কাৰ্বি আংলং হওক য'লৈকে নাযাওক, তো এইফালে হ'লে এইটো ৰাস্তা। তো আমি এতিয়া এইটো ৰাস্তা দি যাম। তো দেখিছে এইটো আমি এইফালে এতিয়া যাত্ৰা কৰি আছোঁ। আমি এইফালে গৈ থাকিম এতিয়া বাৰু। তো আপোনালোকে দেখিছে আমি এতিয়া বৰ্তমান আহি আছোঁ। ই চলাইছে, দিব্যই চলাইছে আৰু মই উঠি আছোঁ বৰ্তমান। মানে ভিডিঅ' বনাব লাগিবতো, সেইকাৰণে মানে মই উঠিছোঁ, তাক চলাব লৈছোঁ। তো এয়া দেখিছে আপোনালোকে সকলো পৰিৱেশ। বিন্দাছ বাইপাছত গৈ সঁচাকৈ বহুত ভাল লাগে। তো ব'লক গৈ থাকোঁচোন বাৰু, কিমান দূৰ পাৰোঁ সকলো পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো সুন্দৰকৈ ভিডিঅ'টি চাই থাকিব। তো ব'লক গৈ থাকোঁ আৰু। তো গাইজ আহি মানে তেল দিব পাইছোঁহি। তো তেল অলপ ভৰাই লওঁ, কাৰণ যিহেতুকে বহুত দূৰ জাৰ্ণি কৰিব লাগিব, যাব লাগিব যিহেতুকে। তো এইফালে বৰষুণো পৰিছিলে, দেখিছেনে বাৰু পানী। আমাৰ য'ত আহিছোঁ তাত বৰষুণ নাই বাৰু। তো তেলটো ভৰাই লওঁ, তাৰপিছত আকৌ যাত্ৰা কৰিম। তো তেলৰ লিটাৰ বৰ্তমান এতিয়া আপোনালোকে দেখিছে 98.19 দিয়ক। কিমান ভৰাবি? বহুত ফুল টেংকি। তো এয়া তেলটো অলপ ভৰাই লওঁ। তেলৰ যিহে দাম, চাওক কেইটকা ভৰাইছোঁ। এই অকণমান জোকাৰি তো এই তেল ভৰাই ল'লোঁ। তো আকৌ আমি যাত্ৰা কৰিম। তো গাইজ আমি তেল ভৰাই ল'লোঁ। তো এতিয়া আমাৰ ঘৰৰ অভিমুখে আমি আকৌ যাত্ৰা কৰিছোঁ পুনৰ। তো ডিম্পুৰ নিচিনা কথা কোৱা ইমান এক্সপিৰিয়েঞ্চ নাই, অভ্যাস নাই, কাৰণ তেওঁ বহুত আগৰ পৰাই বনাই আছে বা কৰি আছে। তো তেওঁৰ যিটো অভিজ্ঞতা, তো সেই অভিজ্ঞতাটো আমাৰ হোৱা নাই। তো চেষ্টা কৰি আছোঁ তেওঁৰ নিচিনা কথা ক'বলৈ বা তেওঁৰ নিচিনা ভিডিঅ'সমূহ বনাবৰ কাৰণে আপোনালোকৰ আগত। তো চেষ্টা কৰি আছোঁ, তেওঁক যেনেকৈ আগবঢ়াই লৈ গৈছে তো আমাকো তেনেকৈ লৈ যাব বুলি আশা কৰিছোঁ। অসমবাসীৰ ৰাইজৰ ওচৰত শৰণাপন্ন হৈছোঁ। তো সকলোৱে মৰম চেনেহ দি আমাৰ এই ছাৰ মানে দিব্য, তাৰ চেনেলটো দিব্য ক্ৰিয়েশ্যন আৰু মোৰটো হৈছে অসমৰ ল'ৰা নৱজ্যোতি। তো দুয়োকে আগবঢ়াই নিব বুলি কি ক'ম আৰু, সকলোৱে গম পাইছে। তে ব'লক গৈ থাকোঁ আৰু। হেল্ল' গাইজ, দেখিছে আপোনালোকে আমি বৰ্তমান আহি এখন যে ডবকা পাহাৰ পাই গৈছোঁহি। কাৰণ ডবকা পাহাৰখন জানেই কিমান ধুনীয়া এটা পৰিৱেশ। চাওক এইখনে হৈছে ডবকা পাহাৰ। অসমৰ বহুত ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য পৰিৱেশ। অসমৰ নিচিনা প্ৰাকৃতিক সৌন্দৰ্য পৰিৱেশ মানে নাই বুলি ক'লেও বেয়া নহ'ব। তো দেখিছে ডবকা পাহাৰ ওচৰত পাইছোঁহি আমি। এইটো হৈছে শিৱ মন্দিৰ, য'ত যি আপোনাৰ ব'লবম অনুষ্ঠিত হয়। ইয়াত বহুত ডাঙৰ ব'লবম হয়। হেল্ল' গাইজ, আপোনালোকে দেখিছে এইটো ডবকাৰ আপোনাৰ টোলগেট হয়। তো আহি আমি টোলগেটৰ ওচৰ পাইছোঁহি। তো এইটো আমাৰ ডবকা টোলগেট। নিশ্চয় সকলোৱে জানে আজিকালি অসমত টোলগেটে ভৰ্তি হৈ গৈছে। তো এইটো হৈছে আমাৰ ডবকা টোলগেট। চাওক সকলো পৰিৱেশ চাওক, ধুনীয়া মানে কি ভালকৈ বনাইছে দেই। কিন্তু এটা কথা, চবতকৈ আমাৰ ডবকা টোলগেটটোত
মানে কাজিয়া পেচাল বেছি হৈ থাকে, জেং বেছি হৈ থাকে দেই, এইটো কথা কিন্তু মই কৈ দিছোঁ আপোনালোকক। এইটো দেখিছে, এইটো ডবকাৰ চাৰিআলি হয়। তো আপোনাৰ যদি লেফ্ট ছাইডে গ'লে ডবকাৰ টাউন, আৰু এইফালে গ'লে আপোনাৰ কাৰ্বি আংলং, ডিফু সকলো ফালে যাব পাৰিব, ডিমাপুৰ যাব পাৰিব। আৰু এইটো আমি এতিয়া চিধা গৈ থাকিম আৰু গৈ থাকিম আৰু। তো গাইজ দেখিছেই, বেলি ডুবি মানে সন্ধিয়া হওঁ হৈছে। মই সোনকালে ওলাইছিলোঁ, কিন্তু এইটো নাকামা নালায়কৰ কাৰণে আজি দেৰি হৈ গ'ল। মই কমচে কম তাক মাতিছোঁ 2টা বজাত, সি আহিছে 4টা বাজি গ'ল। 4টা বজাত আহিছোঁ, এতিয়া দেৰিটো হ'বই। তো তাৰ কাৰণে ৰখি দেৰি হৈ গ'ল। তো চাওক ঘৰত গৈ এতিয়া বহুত দেৰি হৈ যাবগৈ, তো আন্ধাৰ হৈ গ'ল। গাইজ কি হ'ল, মই এবেলা অফিচ কৰিছোঁ, 2টালৈকে মই অফিচ কৰি লাঞ্চ কৰিছোঁ আহোঁতে ইমানটো লেট হ'বই ন। অফিচতে প্ৰায় 2টা বাজি গ'ল, কিবা ইমাৰ্জেঞ্চি অলপ কাম আছিল। তো একো নাই, হৈ যায় কেতিয়াবা লেট। তো সেইকাৰণে গম পাইছে, সি কৈছে তাৰ অফিচ থকাৰ কাৰণে দেৰি হৈ গ'ল। তো গাইজ ব'লক গৈ থাকোঁ আৰু, যিহেতুকে আন্ধাৰ হ'লেও যি হওক, বৰষুণ আহক ধুমুহা হওক, মুঠতে ঘৰলৈ যামেই আৰু। আমি গাত ৰ'দ নালাগে, বৰষুণ নপৰা মানুহ দুটা। অঁ ঠিক আছে, ব'লক গৈ থাকোঁ আৰু। দেখা দিয়া। তো দিব্য ক্ৰিয়েশ্যনৰ পৰিয়ালবৰ্গলৈ স্বাগতম জনাইছোঁ। এই নহয়, এইটো মোৰ ভিডিঅ' বনাই আছোঁ, অসমৰ ল'ৰা নৱজ্যোতি। আচ্ছা অসমৰ ল'ৰা নৱজ্যোতি সকলোকে স্বাগতম জনাইছোঁ। দিব্যজ্যোতি বৰাই মই। তো নৱদা ক, আমি অকণ কথা পাতি যাওঁ গোটেই বাটটো। ঠিকে আছে বাৰু। তই ইউটিউব চেনেলটো কিয় খুলিলি? একচুৱেলি মোৰ এটা সপোন আছে, অসমৰ যি জনগণৰ মাজত এজন ভাল ইউটিউবাৰ হোৱা মানে বহুত সপোন এটা আছে। তো সেই সপোনটো পূৰণ হয়নে নহয় নাজানো, অসমৰ ৰাইজৰ ওপৰত সেইখিনি মানে হেৰি কৰিব। তো সেইকাৰণে খুলিলোঁ ইউটিউব চেনেলটো। মানে ৰাইজে ভিডিঅ'টো ভাল পায়নে কি হয়? তো গাইজ এটা ৰিকুৱেষ্ট আছে, মই দিব্যজ্যোতিৰ পৰা আপোনালোকক এটা সৰুকৈ ৰিকুৱেষ্ট কৰিছোঁ, যদি অসমৰ নৱজ্যোতি ইউটিউব চেনেলৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায়, চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আপোনালোকে। আৰু ল'ৰাটোৰ খুব এটা আগ্ৰহ আছে ইউটিউব চেনেল খোলাৰ, আৰু তাক আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰক। আশা ৰাখিছোঁ সিও চাগে আপোনালোকৰ আশাবিলাক ভংগ নকৰিব। আপোনালোকে তাক সঁহাৰি জনাওক, সি অনাগত দিনত খুব ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াব। আৰু মোৰ শুভকামনা সদায় তাৰ লগত বাৰু আছে। আমাৰ কি হয়, সি আৰু মই একেখন গাঁৱৰে, সি মোৰ মামাৰ ল'ৰা হয়, সি মোৰ পেহীৰ ল'ৰা হয়, পেহীৰ ল'ৰা। কি হয়, সি কৰ্মসূত্ৰে আমি মানে কি হ'ল। তো গাইজ এটা কথা মই আগতীয়াকৈ কৈ লওঁ, তো যিহেতুকে আন্ধাৰ হৈ আহিছে, তো আন্ধাৰত আমি কথা পাতি আহিছোঁ। তো লাইটৰ পোহৰ আহিলে পোহৰ মানুহকেইটা দেখা পোৱা যায়, আৰু লাইটৰ পোহৰ নহ'লে মানুহকেইটা দেখা পোৱা নাযায়। তো বেয়া নাপাব, বাট আপোনালোকৰ মনোৰঞ্জনৰ বা যিহেতুকে আমাৰ কিছুমান মনৰ কথা পাতিছোঁ, তো আপোনালোকেও শুনক বা আমিও কথা পাতিছোঁ। তো ব'লক আমি কথা পাতি যাওঁ, আপোনালোকেও শুনি থাকক। কি হয়, সি মোৰ মামাৰ ল'ৰা হয়, আৰু সি কৰ্মসূত্ৰে প্ৰায় 2 বছৰমান আগত হ'ব ন? 3 বছৰ। সি প্ৰায় 3 বছৰ আগত কৰ্মসূত্ৰে নগাঁৱৰ বিশিষ্ট ফাৰ্ম এখনত সি জব কৰি আছে বৰ্তমান। আৰু মোৰো যিহেতু ডিগ্ৰী কমপ্লিট হোৱাৰ পিছত ঘৰতে এনেই বেকাৰ আছিলোঁ, সেইবাবে ময়ো কি কৰিলোঁ, আমাৰ নগাঁৱৰে এখন ইঞ্জিনিয়াৰিং ফাৰ্মত ময়ো জইন কৰিলোঁ। বৰ্তমান মই নগাঁৱৰে বাসিন্দা বুলি ক'ব পাৰি, আৰু আজি 1 বছৰ হ'ল নগাঁৱৰে বাসিন্দা। আজি বহুত দিন হ'ল দুইটা একেলগে ঘৰত আহিম বুলি ভাবি আছিলোঁ। ভগৱানৰ কৃপাত ময়ো বাইক এখন ল'লোঁ, কিন্তু কি হ'ল, আহিব পৰা নাই ঘৰত লোৱাৰ পিছত। তাৰপিছত আজি প্ৰায় 2 মাহ পিছত, বাইকখন লোৱাৰ প্ৰায় 2 মাহ হ'ল। 2 মাহৰ পিছত সিও ফ্ৰী আছিলে, আৰু মোৰো আজি অলপ কাম কম আছিল বুলি ক'ব নোৱাৰি, 2টা বজালৈকে কাম কৰি আহিছোঁ বাৰু। তাৰপিছত দুইটা আহি গ'লোঁ আজি ঘৰত একেলগ হৈ। ভাবিলোঁ আপোনালোকৰ লগতো আমি আমাৰ যিটো মনোভাৱটো আমি শ্বেয়াৰ কৰোঁ। তো আজি আমি আহি আছোঁ এতিয়া 4 লাইনৰ মাজে সেউজীয়াৰ মাজে বুলি ক'ব লাগিব, আন্ধাৰৰ মাজে দুইটা আহি আছোঁ। বলক ভিডিঅ'টো চাই থাকক কেনেকুৱা লাগে। ইয়াৰ পিছত আমাৰ গাঁওখন যেতিয়া পাম, গাঁওখনতো আমাৰ ঐতিহ্যমণ্ডিত কিছুমান বস্তু আছে আমাৰ গাঁৱতো।
ঐতিহ্যমণ্ডিত বস্তুবোৰ আপোনালোকক দেখাবলৈ আমি চেষ্টা কৰিম। তো নেক্সট ভিডিঅ'ত আপোনালোকে দেখা পাব সেই ভিডিঅ'সমূহ আমাৰ গাঁৱৰ পৰিৱেশৰ যিবিলাক ঐতিহ্য মন্দিৰ আছে বা আমাৰ বহুত ধৰণৰ বহুত ধুনীয়া ধুনীয়া বস্তু আছে আমাৰ গাঁৱত। তো সকলো পৰিৱেশ আপোনালোকক দেখাম নেক্সট ভিডিঅ'ত। তো সুন্দৰকৈ ভিডিঅ'টি ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই সম্পূৰ্ণ মানে ভালদৰে ধুনীয়াকৈ ভিডিঅ'সমূহ চাই থাকিব। আৰু গাইজ কি হ'ল আপোনালোকে চাওক 2টা বজাত মই ওলাই আহিলোঁ বাৰু অলপ লেট হ'ল যি নহওক ৰাতি হ'ল ঘৰখন পাব লাগিব কাৰণে এতিয়ালৈকে আমি ক'তো ৰখা নাই। ইয়াৰ আগত অলপ গৈ আমি পাম ভালুকমাৰী ৰখিম। তো ভালুকমাৰীত ৰখি পেলাই অলপ কিবা কিবি খাম। তো আপোনালোকক দেখাম বাৰু সকলো পৰিৱেশ। মোৰ কথাটো কৈ দে গাইজ কি হয় আই এম এ ফুডি মই খাই ভাল পাওঁ। তো সিয়ে নহয় ময়ো খাই ভাল পাওঁ। তো ব'লক আমি আজি খাম আজি খাম মানে তামাম খাম আৰু। তো ব'লক এইটো দেখিছে আমাৰ শংকৰনগৰৰ ওচৰত থকা ডাঙৰ হোটেল সন্ধ্যা হোটেল। তো ইয়াত হনুমান বাবাক দেখিছে আপোনালোকে। তো এই হোটেলখনত বহুত ধুনীয়া সুবিধা আছে। ৰাতি খোৱা বোৱা থকা কৰা সকলো সুবিধা আছে। ইয়াত ডাঙৰ ডাঙৰ যিসমূহ আৰ্টিষ্ট আহে তো সেইসমূহ এই হোটেলখনতে থাকে পাৰে। এই হোটেলখনতে থাকে। ফাইনেলি আহি আমি এতিয়া বৰ্তমান ভালুকমাৰী পাইছোঁহি। তো এতিয়া অলপ ভাগৰ লাগিছে। তো কিবা এটা খাই লওঁ। তো ইয়াত দেখিছে আপোনালোকে। তো এইখন হৈছে ফাষ্ট ফুডৰ দোকান হয়। দাদা ঘুগুনি পকা হ'বনে? হ'ব 2 প্লেট দিয়কচোন। 2 প্লেট ঘুগুনি পকাই দিয়ক। বা ৰেডিমেড মানে ৰেডিয়ে হৈ আছে আৰু। তো এই গাইজ অলপ খাই লওঁ। বাদাম দিলে নাই? বাদামটো দিয়া নাই ইয়াত। বাদাম ভজা নাই? অঁ ঠিক আছে দিয়ক বাৰু। তো গাইজ খাই লওঁ বাৰু যিহেতুকে মই মোবাইল অকলে ধৰি আছোঁ। তো খোৱাত অকণ দিগদাৰ হ'ব। তো এয়া দুইটা একেলগে আমি খাওঁ। তো পিছত দেখাম আৰু। তো খাই লওঁ। খাই হৈ গ'ল। তো এতিয়া আকৌ ঘৰৰ পিনে যাত্ৰা কৰিম। তো ব'লক মানে ঘুগুনি পকৰি আৰু চব খালোঁ। অকণমান শান্তি লাগিছে আৰু ব'লক গৈ থাকোঁ আৰু ঘৰৰ পিনে। তো গাইজ দেখিছে এইটো হৈছে আমাৰ ঘৰ। তো ফাইনেলি ঘৰ আহি পাই গ'লোহি। তো ভিডিঅ'টো চাই কেনে পালে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকন দবাই এটা লাইক মাৰি দিব। তো আজিলৈ ধন্যবাদ। জয় আই অসম।